নমস্কাৰ হুৱনি আমাৰ গাঁৱলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই মৌসুমী প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকক পৰিচয় কৰাই দিম এখন হুৱনি গাঁৱৰ সৈতে গ্ৰামাঞ্চলতেই দুকাই আছে অসমীয়াৰ পৰম্পৰাগত কলা কৃষ্টি সংস্কৃতি তেনে পৰম্পৰাগত কলা কৃষ্টি সংস্কৃতি আপোনালোকৰ সন্মুখত দাঙি ধৰাৰ উদ্দেশ্যেৰে আজি আমি আপোনালোকলৈ আগবঢ়াইছো যোৰহাট জিলাৰ নকছাৰীৰ লাহিং নৈ হিপৰীয়া গাঁওখন যোৰহাট জিলাৰ পূব প্ৰান্তত অৱস্থিত এইখন শস্য শ্যামলা লাহিং নৈ হিপৰীয়া গাঁও ধুদৰালিৰ হেমলাই সামতল তিনিআলিৰ পৰা পশ্চিমলৈ আহি টিয়ক পথৰে কিছুদূৰ আগুৱাই আহিয়ে আমি উপস্থিত হলোহি এই গাঁওখনত আমি বৰ্তমান উপস্থিত হৈছো এখন লাহিং নৈ হিপৰীয়া গাঁৱত দেখিবলৈ পাইছে যে সুন্দৰ এক পৰিৱেশ একান্ত সমাহিত পৰিৱেশ খুব এক সেউজীয়া পৰিৱেশৰ মাজত বৰ্তমান আমি আছো বাঁহতলৰ মাজত আছো এক গাঁৱৰ যি আচলতে ছবি বুলি ক'লে মনলৈ আহে লুংলুঙীয়া যি বাট সেই বাটৰ বৰ্তমান মই বৰ্তমান উপস্থিত হৈ আছো এক সুন্দৰ গ্ৰাম্য জীৱনৰ আচলতে গাঁৱলীয়া যি পৰিৱেশ সেই গাঁৱলীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে এখন নৈ হিপৰীয়া গাঁও পুঠি নদী আৰু টিয়ক নদীৰ কাষৰীয়া চুতীয়া আৰু ঠেঙাল কছাৰী জনগোষ্ঠী লোকৰ বসতিস্থল এই নৈ হিপৰীয়া গাঁওখন এখন শতিকা পুৰণি গাঁও জনশ্ৰুতি অনুসৰি এসময়ত এই সমগ্ৰ অঞ্চলটোৰ নাম লাহিং নামেৰে জনাজাত আছিল অঞ্চলটোৱেদি বৈ যোৱা পুঠি নদীখনে এটা সময়ত সঘনে হুটি সলাই ফুৰিছিল এনেদৰে হুটি সলাওঁতে এই অঞ্চলটো নৈখনৰ পূব পাৰে থাকি যোৱাত ইটো পাৰৰ লোকসকলে নৈ হিপৰীয়া লোকসকলক নৈ হিপৰীয়া বুলি অভিহিত কৰাত অঞ্চলটোৰ নাম হৈ পৰে নৈ হিপৰীয়া পৰৱৰ্তী কালত নৈ হিপৰীয়া গাঁওখন এখন ৰাজহ গাঁও ৰূপে স্বীকৃতি পোৱাৰ লগতে গাঁওখনত বৰ্তমান ৮৫টা পৰিয়ালে বসবাস কৰে শতবৰ্ষ গৰকা নৈ হিপৰীয়া গাঁওখন ইয়াৰ নৈ হিপৰীয়া নামটো সৃষ্টি হোৱা অন্তৰৰ এটা কাহিনী আছে এসময়ত কাষেদি বৈ যোৱা পুঠি নদীখন হুটি সলাই যেন তেনি বাগৰি ফুৰিছিল বৰ্তমানে এখন থিতাপি লৈছে বাৰু এসময়ত এই নৈখন বৰ্তমানে যিটো চিকৌজান বুলি জান আছে সেইফালেদি বৈছিল তেতিয়া লাহিঙৰ যিহেতু আমাৰ গাঁওখন লাহিং অঞ্চলৰ পূব দিশত আছিল গতিকে পশ্চিম দিশে সকলো গাঁও ইফালে থাকি আহিছিল সেইকাৰণে আমাৰ গাঁৱলৈ আহিবলৈ নৈখন পাৰ হৈ আহিবলগা হৈছিল নৈ সিপাৰে যাওঁ বুলি কওঁতে এই গাঁওখন নৈ হিপৰীয়া হ'লগৈ আনহাতে গাঁওখনৰ মাজমজিয়াত থকা নামঘৰটো গাঁওবাসীৰ আধ্যাত্মিক চৰ্চা আৰু উপাসনাৰ কেন্দ্ৰস্থলী নিতৌ পুৱা গধূলি নাম প্ৰসংগৰে মুখৰিত হৈ থাকে নামঘৰটো মহাপুৰুষজনৰ আদৰ্শৰে অনুপ্ৰাণিত গাঁওবাসী শংকৰ সংঘ আৰু সত্ৰীয়া পন্থাৰ দ্বাৰা ধৰ্মীয় দিশত পৰিচালিত হৈ আহিছে বৰ্তমান মই এইখন গাঁৱৰ মূল নামঘৰত যি বৰ নামঘৰ আছে এই নামঘৰ সন্মুখত মই বৰ্তমান উপস্থিত আছো গৃহত আপোনাৰ দুটা পক্ষই একেলগে ধৰ্মীয় কাম কাজ চলাই আহিছে এটা হৈছে শংকৰী সংঘ আনটো হৈছে সত্ৰীয়া পন্থৰ তেখেতসকল পুৰণা পন্থতে আছে আমি কিবা অনুষ্ঠান পাতিলে এভাগে যদি আমি আগবেলা পাতোঁ ইভাগে পিছবেলা পাতোঁ এনেকৈ আমি ইয়াত ধৰ্মীয় যিখিনি কাম কাজ আমাৰ ধৰ্মীয় যিখিনি ৰীতি সংস্কৃতি আমি তেনেকৈ সমিল মিলেৰে চলাই আহিছোঁ গাঁৱৰ যুৱকসকলৰ এটা সাংস্কৃতিক পৰিৱেশ আছে আমাৰ এই নামঘৰটোৰ ওচৰতে দেখিছে এই নামঘৰতে আমাৰ বয়ো বৃদ্ধ আকাল সকলোৱে নাম কীৰ্তন কৰে আৰু ইয়াতে প্ৰতি বছৰে আমি ভাওনা সভা পাতোঁ ভাওনা সভাত আমাৰ প্ৰতিজন যুৱক যুৱতীয়ে ভাওনা অংশগ্ৰহণ কৰে আৰু প্ৰতিজন যুৱক যুৱতীয়ে ধুনীয়াকৈ ভাওনা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় আনহাতে গাঁওখনৰ ৯০% লোক কৃষিজীৱী হোৱাৰ লগতে ১০% লোক চৰকাৰী চাকৰি আৰু ব্যৱসায় বাণিজ্যৰ লগত জড়িত গাঁওখনৰ কৃষকসকলে ধান খেতিৰ উপৰিও প্ৰচুৰ পৰিমাণে ৰবি খেতিও কৰে এইসমূহ ৰবি শস্য কাষৰীয়া বজাৰত বিক্ৰী কৰি কৃষকসকলে পৰিয়াল পোহপাল দি আহিছে গাঁওখনত শিক্ষিত হাৰ যথেষ্ট উন্নত গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে গাঁওখনত কণ শিশুসকলৰ শিক্ষাৰ বাবে ১৯৩৭ চনতে স্থাপন হোৱা ২৫৮ নং লাহিং প্ৰাথমিক বিদ্যালয়খনৰ লগতে আছে এটা অংগনবাড়ী কেন্দ্ৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাত যথেষ্ট শিক্ষাৰ্থীয়ে ইয়াত ল'ৰা ছোৱালীবিলাকে পাছ কৰিছে আৰু হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সত এজন ল'ৰাই প্ৰথম বিভাগত পাছ কৰিছে আৰু বাকী 4জনে আমাৰ মেট্ৰিক পৰীক্ষাৰে উত্তীৰ্ণ হৈছে ছেকেণ্ড ডিভিজনত ফাৰ্ষ্ট ডিভিজন এগৰাকী দিছে ফাৰ্ষ্ট ডিভিজন এগৰাকী পাইছে তাই দুখনত লেটাৰ পাইছে আছামিজ ইংলিছত তাই এই গাৰ্লছ স্কুলৰ পৰা উত্তীৰ্ণ হৈছে
গুচালে ও গুচালে উৰুৰ বতাহ চৰাই উৰা নাখাই দিন গুটা কৰা চাউলু কাম দুয়ো নাচিবাকি ঘৰলৈ নৈ সিপৰীয়া গাঁওখনৰ লোকসকল সাংস্কৃতিকভাৱেও যথেষ্ট আগবঢ়া গাঁওবাসীয়ে প্ৰতি বছৰে নামঘৰত ভাওনা সবাহৰ আয়োজন কৰি আহিছে গাঁওখনত থকা আৰোহণ যুৱ সংঘৰ যোগেদি নৱ প্ৰজন্মক সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ লগতে বিভিন্ন সময়ত সাংস্কৃতিক অনুষ্ঠান আয়োজিত কৰি আহিছে আমাৰ সন্মুখত গাঁৱৰ শিশুসকলে সৃষ্টিশীল নৃত্য ভূপেন্দ্ৰ সংগীত কবিতা আদি পৰিৱেশন কৰি নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ চেষ্টা কৰে আমাৰ এখন যুৱ সংঘ আছে নামটো আৰোহণ যুৱ সংঘ এখেতসকলেও প্ৰতি দুবছৰ মূৰে অধিৱেশন পাতে সেই অধিৱেশনটো নাটক থিয়েটাৰ ইত্যাদি কৰে লগতে বিভিন্ন ধৰণৰ শিল্পী আমাৰ মাজত আছে গীত মাত কৰে Chialu kholiona kelage uthai badai khogen koka khodho koi ja ni dokan mas specifica te duba khel nana khel bol khel na ha luka bako kole ko tiaru rase tana ojane pa pa se thike tele khali patwa na apne urani khani kuali khutare bua patal khani thar loga bil khani thar loga bil khani tumar huani dapun harodi rani tumar henu naam ulile indojit maloti tur barit podile sa ture monor kotha utuai anile hondia bauliba re auli suli bauli bare auli suli kare kotha koe mataku buli rupakaliya kuli আমি নৱপ্ৰজন্মৰ কাৰণে মহিলাসকলে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ এখেতসকলক এখন মঞ্চৰ দিয়াৰ কথা ভাবিছোঁ যিহেতু আমাৰ ইয়াত সেউজী মইনা পাৰিজাত আছে আৰোহণ যুৱ মঞ্চ আছে আৰু মহিলা অনুষ্ঠান আছে এই তিনিটা অনুষ্ঠানৰ সহযোগত আমি কণ কণ শিশুসকলক এটা যাতে সুন্দৰ মঞ্চ দিব পাৰোঁ তাৰ বাবে আমি আপ্ৰাণ চেষ্টা চলাইছোঁ নৈ সিপৰীয়া গাঁৱৰ পুৰুষসকলৰ দৰে মহিলাসকলো সামাজিক সাংস্কৃতিক সকলো ক্ষেত্ৰতে আগ্ৰনোৱা মহিলাসকলে ঘৰুৱা কাম বনৰ সমান্তৰালকৈ সাংস্কৃতিক আৰু ধৰ্মীয় দিশত আগুৱাই যাবলৈ সক্ষম হৈছে গাঁৱৰ মহিলাসকলে পৰম্পৰাগতভাৱে দিহানাম বিয়ানাম থিয় নামৰ চৰ্চা কৰি আহিছে
লাহিং নহিপিয়া গাঁৱৰ মোৰ লগত বৰ্তমান ইয়াৰ মহিলাসকল আছে এটা কথা ক'ব লাগিব যে এই যিখন কৃষি প্ৰধান অঞ্চলৰ মহিলাসকল তেওঁলোকৰ যি ঘৰুৱা কাম বন তাৰ উপৰি তেওঁলোকে সাংস্কৃতিক সামাজিক সকলো দিশতে তেওঁলোক আগবঢ়া তেওঁলোকৰ নিজস্ব কিছু পৰম্পৰা আছে ৰীতি নীতি আছে তেওঁলোকে ঠিক সেইদৰে তেওঁলোক আগবাঢ়ি যাবলৈ সক্ষম হৈছে আনহাতে মহিলাসকলৰ আছে এটা জেং বিহু দল গাঁৱৰ মহিলাসকলে দিহানাম থিয়নাম আৰু জেং বিহুৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গাঁওখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমি সাংস্কৃতিকভাৱে যথেষ্টখিনি আমি আগবঢ়া বুলি ক'ব লাগিব যিহেতু আগৰ দিনত মহিলাসকলে অকল ঘৰুৱা কাম বনতে ব্যস্ত আছিলে ভাত ৰন্ধাৰ কামতে ব্যস্ত হৈ আছিলে আজি সেই মহিলাসকল বাহিৰৰ জগতখনক দেখা পাবৰ কাৰণে আমি আগবাঢ়ি আহিবলৈ সক্ষম হৈছোঁ যিহেতু সংস্কৃতিৰ জৰিয়তে আমি দিহানাম থিয়নাম বৰগীত আৰু জেং বিহু ইত্যাদিখিনি আমাৰ ইয়াত চৰ্চা চলি থাকে তাৰ জৰিয়তে আমি বিভিন্ন মঞ্চত ভাল এটা অংশগ্ৰহণ কৰি ভাল এটা পুৰস্কৃত হৈ আহিছোঁ ইয়াৰ উপৰিও গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ক্ষেত্ৰত নৈশিপৰীয়া গাঁৱৰ মহিলাসকলে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে মহিলাসকলে আত্মসহায়ক গোটৰ যোগেদি ঋণ লৈ গৰু ছাগলী হাঁহ কুকুৰা পালন তাঁতশালত কাপোৰ বোৱা চিলাই মেচিনত কাপোৰ চিলোৱা আদি কাম কৰি আৰ্থিক স্বাৱলম্বিতাৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে গাঁৱৰ শিপিনীসকলে তাঁতশালত গামোচা চাদৰ মেখেলা ৰিহা চেলেং কাপোৰ ৰুমাল আদি বৈ নিজে ঘৰত ব্যৱহাৰ কৰাৰ উপৰিও বিক্ৰী কৰিও লাভান্বিত হৈছে আমাৰ অতি পিছপৰা অঞ্চল এইটো আমাৰ আত্মসহায়ক গোটৰ জৰিয়তে আমাৰ মহিলাসকলক আমি যথেষ্টখিনি আৰ্থিকভাৱে আমি স্বাৱলম্বিতা কৰিবৰ কাৰণে আমি যথেষ্টখিনি সক্ষম হৈছোঁ তেওঁলোকে এটা বেংক জমা কৰিছে আৰু সেই বেংক জমাৰ পৰা তেখেতসকলে ঘৰুৱা কামত ধৰি লওক ঋণ লৈ তেওঁলোকে হাঁহ পালন কৰা পালন মানে বোৱা কটাৰ পৰা ইত্যাদি কৰি তেওঁলোকে সেই আঁচনি লৈছে বোৱা কটাৰ ক্ষেত্ৰত আমি ক'বলৈ যাওঁ যে তেখেতসকলে আমাৰ মাটিশালতে তেখেতসকলে বোৱা কটা কৰে তেওঁলোকে সেইবোৰ বৈ একোখনকৈ গামোচা হওক শাল এখন গামোচা 500 টকাত বিক্ৰী কৰে চাদৰ এখন 200 টকাত বিক্ৰী কৰে তেনেকৈ বিক্ৰী কৰি তেওঁলোকে আগবাঢ়ি গৈছে গামোচা বওঁ ৰিহা বওঁ চেলেং কাপোৰ এৰী কাপোৰ তাৰপিছত ৰুমাল বওঁ গাঁও কভা বওঁ যে ঘৰতো ব্যৱহাৰ কৰোঁ বিক্ৰী কৰোঁ আমি গাঁওখনত লগ পালো এজন বিশেষভাৱে সক্ষম যুৱকক বিদ্যুৎ চেতিয়া নামৰ মুকবধিৰ যুৱকজনে সাধাৰণ ছাত্ৰ ছাত্ৰীৰ দৰে বিদ্যালয়ত অধ্যয়ন কৰি ইতিমধ্যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ইয়াৰ উপৰিও এই যুৱকজন এগৰাকী ভাল চিত্ৰশিল্পী আমাৰ কেমেৰাৰ সন্মুখত যুৱকজনে তৎমুহূৰ্ততে এখন সুন্দৰ চিত্ৰ অংকন কৰি দেখুৱালে গাঁওখনৰ এজন যুৱকে হস্তশিল্পৰ লগত জড়িত হৈ বাঁহেৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি আহিছে অভিনন্দন চুটিয়া নামৰ এই যুৱকজনে বাঁহেৰে সুন্দৰ সুন্দৰ আৰ্হিৰ গৃহ আৰু খেৰৰ টুপি সাঁচি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে মই ফুল বনাওঁ এনেকৈ ঘৰ বনাওঁ তাৰপিছত টুপি আৰু ড্ৰয়িং কৰোঁ সজাবৰ কাৰণে বনাই নাই এইবোৰ বিক্ৰী হৈ যায় বিক্ৰী কৰা কিমান কেইটামান বিক্ৰী কৰা 500ৰ পৰা 2015 কাৰণে নৈশিপৰীয়া গাঁওখন সামাজিক সাংস্কৃতিক দিশত আগবঢ়া যদিও শতিকা পুৰণি গাঁওখন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত বিশেষকৈ গাঁওখনৰ বাট পথৰ দুৰৱস্থাই গাঁওবাসীক জীয়াতু ভোগাই আহিছে ইয়াৰ উপৰিও খোৱাপানী বিদ্যুৎ
ইত্যাদি বিভিন্ন সমস্যাই জলাকলা খুৱাইছে গাঁওবাসীক। আমাৰ ৰাস্তা পদূলিবোৰতো একেবাৰে ভাল নহয়। ধৰি লওক আমাৰ গাঁৱলৈ অহা মেইন ৰাস্তাটো যিহেতু অকল পকা, বাকীসকল যিবোৰ আমাৰ গাঁৱৰ ভিতৰুৱা ৰাস্তা সকলোৱে আমাৰ একেবাৰে মানে বাৰিষা এনেকুৱা ছিজনত একদম বোকাময় হৈ যায়। গাঁওখনৰ বিজুলী বাতিৰো সমস্যা আছে যথেষ্ট। মানে গধূলি হোৱা মাত্ৰ ধৰি লওক একেবাৰে ভল্টেজ নাথাকে। গাঁওখনৰ মানে সন্ধিয়া হোৱাৰ লগে লগে লেম্প চাকি মানে সমান জ্বলাবলগীয়া হয়। আমাৰ খোৱা পানীৰ সমস্যা আমাৰ মহিলাসকলৰ বহুত কষ্ট হয়। পানীৰ বিশেষকৈ ছেপ্টেম্বৰ মাহৰ পৰাই আমাৰ ইয়াত পানীৰ নাটনি হয়। মহিলাসকলে আপোনালোকে দেখিছে বৰপুখুৰীটো, এই বৰপুখুৰীটো খোৱা পানী উপযুক্ত নহয়, তাৰ পৰাই তেওঁলোকে পানী কঢ়িয়াবলগীয়া হয়। যাতায়াতৰ কাৰণে বহুত অসুবিধা। আমাৰ গাঁৱৰ যিসকল ছাত্ৰী তেওঁলোকো এতিয়া দূৰত পঢ়িবলগীয়া হৈছে, তেওঁলোকেও যোৱা বহুত সমস্যা হয়। তাৰ বাহিৰে আমাৰ মহিলাসকল সকলো সাংস্কৃতিক দিশত যদিও আগবঢ়া, তেওঁলোকে এটা ভাল প্লেটফৰ্ম পোৱা নাই। তেওঁলোকে চৰকাৰৰ পৰা যিখিনি সুবিধা পাব লাগে সেইখিনি পোৱা নাই। গাঁওখনৰ কৃষক আৰু নিবনুৱাসকলে প্ৰচুৰ পৰিমাণৰ শস্য উৎপাদন কৰে যদিও এখন উপযুক্ত বজাৰ আৰু উচিত মূল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে শস্যসমূহ সংৰক্ষণৰ বাবে সমগ্ৰ কৃষিপ্ৰধান অঞ্চলটোত এটাও শীতলীকৰণ গৃহ নথকাৰ অভিযোগ উত্থাপন কৰিছে কৃষক ৰাইজে। নৈশিপুৰীয়া গাঁওখনৰ আচলতে সমস্যা কিছু আছে। যিহেতু কৃষিপ্ৰধান এক অঞ্চল, কৃষিজীৱী সংখ্যা ইয়াত অধিক, আৰু যি কৃষি উৎপাদন হয় এইটো অঞ্চলত, কিন্তু সেই কৃষি সংৰক্ষণৰ ব্যৱস্থা ইয়াত নাই, যাৰ ফলত কৃষকসকলে লোকচানৰ সন্মুখীন হৈছে। তাৰোপৰি কৃষিপথাৰত যি আচলতে জলসিঞ্চনৰ ব্যৱস্থা থাকিব লাগে বা আধুনিক যি ব্যৱস্থা হ'ব লাগে, সেইসমূহ ব্যৱস্থা ইতিমধ্যে হৈ উঠা নাই। এক কথাত ক'বলৈ গ'লে ইয়াৰ যিসকল মহিলা আছে, সেই মহিলাসকল সাংস্কৃতিক সামাজিক সকলো দিশতে আগবঢ়া যদিও তেওঁলোকৰ যি আচলতে আগবঢ়াৰ যি মন, সেই মনটোক আচলতে এক গতি দিবৰ কাৰণে যি ধৰণে আচলতে চৰকাৰে ইয়াত সুবিধা প্ৰদান কৰিব লাগে, নাৰী সবলীকৰণৰ ক্ষেত্ৰত বা স্বাৱলম্বিতাৰ ক্ষেত্ৰত যি ধৰণে আচলতে সুযোগ প্ৰদান কৰিব লাগে, সেই ক্ষেত্ৰত আচলতে কোনো মন কাণ দিয়া পৰিলক্ষিত হোৱা নাই চৰকাৰে। লাহিং নৈপৰীয়া গাঁওবাসীয়ে একতাৰ বান্ধোনেৰে মিলাপ্ৰীতিৰে বান্ধ খাই অসমীয়া কলা সংস্কৃতি পৰম্পৰা সুন্দৰকৈ বজাই ৰাখি জাতীয় কৃষ্টি সংস্কৃতিৰ ভঁৰাল চহকী কৰি আহিছে। কৃষিপ্ৰধান গাঁওখনৰ প্ৰতি চৰকাৰৰ সংশ্লিষ্ট বিভাগে কিছু মনোযোগ দিলে নৈশিপুৰীয়া গাঁওখন এখন আদৰ্শ গাঁৱলৈ পৰিণত হোৱাৰ যথেষ্ট থল আছে।